নমস্কাৰ সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো সো আজি প্ৰি হিষ্ট্ৰী বা প্ৰাক ইতিহাসৰ চিকাৰৰ পৰা কৃষিলৈ মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ কিছুমান কোৱেশ্চন আনসাৰ আলোচনা কৰিম তো ভিডিওটো সম্পূৰ্ণ চাব ভাল লাগিলে লাইক কমেন্ট আৰু শেয়াৰ কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব প্ৰস্তৰ যুগ বা হিলৰ যুগ কোনটো সময়ক কোৱা হয় মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ পৰৱৰ্তী কালচক কোৱা হয় ইতিহাসবিদসকলে প্ৰস্তৰ যুগক কেইটা ভাগত ভাগ কৰিছে তিনিটা ভাগত ভাগ কৰিছে যেনে প্ৰত্নপ্ৰস্তৰ যুগ 1,50,000 পৰা 50,000 খ্ৰীষ্টপূৰ্ব মধ্য প্ৰস্তৰ যুগ 50 পৰা 10,000 খ্ৰীষ্টপূৰ্ব নৱপ্ৰস্তৰ যুগ 10,000 পৰা 5,000 খ্ৰীষ্টপূৰ্বলৈ আদিম মানৱে কি বস্তুক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিছিল আৰু অলংকাৰ হিচাপে পিন্ধিছিল জন্তুৰ দীঘল দাঁত জন্তুৰ হাড় আৰু কাঠ আদি আদিতম হিলৰ হাতিয়াৰ নিৰ্মাণ আৰু ব্যৱহাৰৰ প্ৰমাণ ক'ৰ পৰা পোৱা যায় ইথিওপিয়া আৰু কোনিয়াত আদিম যুগৰ কোনসকলে সৰ্বপ্ৰথম আহিলা নিৰ্মাণ কৰিছিল অষ্ট্ৰালপেথিকাসকলে হেল আৰু ধনুকাৰৰ প্ৰথম প্ৰয়োগ কেতিয়া হৈছিল 35,000 বছৰ পূৰ্বে নমাল জন্তু ধৰা ফাগু চিলাই বেজিৰ আৱিষ্কাৰ কেতিয়া হৈছিল প্ৰায় 21,000 বছৰ পূৰ্বে আদিম মানৱে দল বান্ধি ফুৰাৰ কাৰণ কি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ যেনে বতাহ বৰষুণ ধুমুহা বজ্ৰপাত হিল বৰষুণ বনজুই হিংস্ৰ জন্তুৰ আক্ৰমণ আদি বিপদ বিঘিনিৰ পৰা ৰক্ষা পাবলৈ আদিম মানৱে কি কৰিছিল দল বান্ধি ফুৰিছিল